Hey guys, welcome to a new video. So আজিৰ ভিডিঅ'টো বহুত বেছি স্পেচিয়েল, তো আপোনালোকে প্লিজ শেষলৈ ভিডিঅ'টো চাওক। মানে ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰিম বুজি পোৱা নাই। মই ৰিচেণ্টলি মানে অলপ আগত মই চাই কিনে শেষ কৰি আহিছোঁ এখন চিৰিজখনৰ নাম হৈছে When Life Gives You Tangerines। তো আপোনালোকে নিশ্চয়কৈ বহুতে চাইছে, বহুতে চোৱাও নাই। তো আজি এই চিৰিজখনৰ ওপৰত কথা পাতিম। বহুত বেছি স্পেচিয়েল চিৰিজ হয় এখন। এনে মই বহুত চিৰিজ চাওঁ, কিন্তু চিৰিজৰ ওপৰত এনেকৈ ভিডিঅ' নবনাওঁ। যদি মই হলত চাব যাওঁ কিবা চিনেমা, তেতিয়াহ'লে ৰিভিউ দিওঁ। বাকী তেনেকৈ ৰিভিউ নিদিওঁ। কিন্তু আজি মই এইখনৰ কাৰণে ভিডিঅ' বনাইছোঁ, এইকাৰণে কাৰণ এখন বহুত বেছি স্পেচিয়েল। এতিয়া বহুত দেৰি নকৰি মই বলক আৰম্ভ কৰোঁ আৰু আপোনাক চিৰিজখনৰ বিষয়ে কওঁ। তো এইখন চিৰিজ আপোনাক মানে জীৱনৰ জন্মৰ পৰা মৃত্যু পৰ্যন্ত যিখিনি মানে মানুহৰ লাইফৰ ষ্ট্ৰাগল, এটা ফেমিলিৰ এজন মাক দেউতাকৰ কেনেকুৱা ধৰণৰ ষ্ট্ৰাগল থাকে নিজৰ সন্তানৰ কাৰণে, নিজৰ পৰিয়ালৰ কাৰণে, সকলোখিনি এই চিৰিজখনত দেখুৱাইছে। তো এই চিৰিজখন কোৰিয়াৰ হয়, কে ড্ৰামা। তো আপোনালোকৰ বহুতে যিসকলে কে ড্ৰামা চাই বা কে ড্ৰামা ফ'ল' কৰি থাকে, কে ড্ৰামাবোৰ মানে চাই থাকে, তো তেওঁলোকৰ কাৰণে, কে ড্ৰামা লাভাৰবোৰৰ কাৰণে এইখনতো অবভিয়াছলি আগতে চাইছেই চাগে তেওঁলোকে। যিসকলে চোৱা নাই, যিসকলে ভাবে যে কে ড্ৰামান কিয় চাম, বা বহুত থাকেতো এনেকুৱা যে কে ড্ৰামাৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাই। একচুৱেলি মোৰ অনেষ্টলি মোৰ ক'ব গ'লে মই তেনেকুৱা হেৰি নাছিল। কিন্তু যেতিয়া মই মানে কিছুমান চাই থাকোঁ মাজে মাজে, কিন্তু যেতিয়া মই এইখন চালোঁ, মানে এইখনে মোক ওৱান অফ দ্য বেষ্ট এক্সপিৰিয়েঞ্চ, কে ড্ৰামা বুলিয়ে নহয়, আমাৰ ইণ্ডিয়ান চিৰিজ বা বেলেগ চিৰিজবোৰতকৈ আই থিংক দিছ ইজ দ্য বেষ্ট। ইয়াতকৈ ওপৰ আৰু একো হ'ব নোৱাৰে, অনেষ্টলি কৈছোঁ মই। মানে আপুনি এইখন নেটফ্লিক্সত পাব। 16টা এপিচোডৰ, এটা এপিচোডত প্ৰায় 1 ঘণ্টাকৈ। তো কাহিনীটোৰ ওপৰত মই আহিম অতি সোনকালে। তাৰ আগতে মই আপোনালোকক এইখন চিৰিজৰ ওপৰত অকণমান কৈ দিওঁ। চ' এইখন চিৰিজ মানে আপোনালোকে শেষ কৰি অলপ টাইম স্কিপ নকৰি চাওক। এণ্ড আপোনালোকে ফাৰ্ষ্ট এপিচোড যেতিয়া চাব, ফাৰ্ষ্ট এপিচোড চাই ভাল লাগিব, ছেকেণ্ডটো আৰু ভাল লাগিব, থাৰ্ডটো আৰু ভাল লাগিব। মানে লাষ্টলৈ 16টা এপিচোডলৈ আপোনাৰ মানে বেলেগ এখন হেৰিত পাই যাব, আপুনি মেচিয়ৰ হৈ যাব। যদি আপুনি মেচিয়ৰ নহয়, এইখন চোৱাৰ পিছত মেচিয়ৰ হৈ যাব। চ' এইটো কাহিনী দুজন মানুহৰ, মানে এজন প্ৰেমিক আৰু এজন প্ৰেমিকাৰ। কিন্তু তেওঁলোকৰ পৰা কাহিনীটো এনেকুৱাকৈ এখন এটা ফেমিলি, এটা ডাঙৰ ফেমিলি বা আমাৰ ফেমিলিৰ কথাটো যেনেকুৱাকৈ দেখুৱাইছে, আই থিংক দিছ ইজ দি বেষ্ট ৰাইটিং বহুত বেছি ধুনীয়া। তো কাহিনীটো হৈছে এচুন আৰু কোৱানচিক। মানে এচুন হৈছে এইজনী আৰু কোৱানচিক হৈছে এইজন। চ' মানে ইয়াত এই দুজনৰ কাহিনীয়ে দেখুওৱা হৈছে, এওঁলোকৰ লাভ লাইফটো দেখুৱাইছে। তাৰপিছত এওঁলোকৰ যেতিয়া বিয়া হৈ যোৱাৰ পাছত সন্তান, তাৰপিছত তেওঁলোকৰ সন্তানৰ পৰ্যন্ত এওঁলোক বুঢ়া হৈ যোৱা, তেতিয়ালৈকে দেখুৱাইছে জন্মৰ পৰা। মানে মই যেনেকৈ আপোনালোকক বুজাইছোঁ বা যেনেকৈ কৈছোঁ, আপুনি ভালদৰে বুজি নাপাব পাৰে, মানে ইমান ভালকৈ বুজাব পৰা নাই যদিও আপুনি যেতিয়া চাব তেতিয়া আপুনি ফিল কৰিব পাৰিব। এইটো কাহিনী আপোনাৰ একদম এটা চিৰিজ বুলি ক'ব নোৱাৰি, এইটো এক্সপেৰিয়েঞ্চ, লাইফ এক্সপেৰিয়েঞ্চ, জন্মৰ পৰা মৃত্যু পৰ্যন্ত। আপোনাক এটা বেলেগ এখন দুনিয়ালৈ লৈ যাব। অনেষ্টলি কৈছোঁ, আপোনাৰ মাতৃ পিতৃ, আপোনাৰ মা দেউতাৰ প্ৰতি যিটো মৰম আপুনি ফিল কৰিব পাৰিব, নিজৰ পৰিয়ালৰ প্ৰতি, আপোনজনৰ প্ৰতি আপুনি ফিল কৰিব পাৰিব। এইটো কথা মই অনেষ্টলি কৈছোঁ, এইখন মোৰ মৃত্যু পৰ্যন্ত মনত থাকিব। আৰু এইখনে বেলেগ এটা এক্সপিৰিয়েঞ্চ দিছে মোক। এই এক্সপিৰিয়েঞ্চটো আই থিংক আৰু কোনো চিৰিজে মোক দিব নোৱাৰিব চাগে। বাৰু যিয়ে নহওক, চ' ইয়াত পাৱাৰফুল কেৰেক্টাৰ বহুত আছে, গোটেই কেৰেক্টাৰ্ছবোৰে ইম্পেক্টফুল। কিন্তু মেইনলি এচুনৰ মাকৰ যিটো কেৰেক্টাৰ, এচুনৰ মাকৰ কেৰেক্টাৰটো বহুত বেছি ইম্পেক্টফুল। এণ্ড ফাৰ্ষ্ট এপিচোড কেইটাতে আপুনি গম পাই যাব, তেওঁৱে এই কাহিনীটো বিল্ড আপ দিয়ে। তাৰপাছত আৰু এটা ইম্পেক্টফুল কেৰেক্টাৰ আছে, এইটো হৈছে এচুনৰ আইতা, মানে এচুনৰ দেউতাকৰ মাক। চ' যদি আপোনালোকে চাই তেতিয়া গম পাব। এনেকৈ ক'লে আপুনি নামবোৰতো গম নাপাব, বুজিও নাপাব, তেনেকুৱা। আৰু যিটো প্ৰথম বিল্ড আপ দিয়ে, এই কেৰেক্টাৰ কেইটাই দিয়ে। আৰু কাহিনীটোৰ মেইন কেৰেক্টাৰ্ছবোৰ হৈছে এচুন, তাৰপিছত কোৱানচিক, তাৰপিছত উনমিয়ং, কোৱানমিয়ং বা থংমিয়ং, তেনেকুৱা আছিল কেৰেক্টাৰবোৰ। একজেক্টলি মই নামকেইটা চেম ক'ব নোৱাৰোঁ, কাৰণ অবভিয়াছলি বেলেগ নামবিলাকে অকণমান হাৰ্ড হয়। আৰু যিকেইটা মনত আছে নাম, সেইকেইটা কৈছোঁ। আপোনালোকে যেতিয়া চিৰিজখন চাব, তেতিয়া আপোনালোকে নিজেই গম পাই যাব। আপোনাৰ প্ৰত্যেকটো কেৰেক্টাৰে নাম মনত থাকিব। আৰু বহুত কেৰেক্টাৰ আছে, তাৰ ভিতৰত কুলেষ্ট আৰু ফানিয়েষ্ট বুলি ক'ব গ'লে এইটো কেৰেক্টাৰ, এইজনৰ কেৰেক্টাৰটো বহুত বেছি ফানি।
চ' মানে এওঁ দেখাত মানে অলপ হেৰি নিগেটিভ টাইপৰ, কিন্তু মানে লাষ্টলৈ গৈ এওঁ এটা মানে এওঁৰ কাহিনীটো বৰে পজিটিভ হ'লে ভাল খায়, আৰু লাষ্টত গৈ এওঁৰ কাহিনীটো আপোনাৰ ভাল লগা হৈ যাব, এনেকুৱা ধৰণৰ। আৰু এতিয়া মই বহুত ভালকৈ বুজাব পৰা নাই আপোনালোক, জাষ্ট আপোনাক এটাই ৰেকমেণ্ডেশ্যন কৰিম, আপোনালোকে এইখন চিৰিজ চাওক, চোৱাৰ পিছত আপোনালোকে গম পাব কেনেকুৱা এটা এক্সপিৰিয়েঞ্চ হয় এইখন, মানে আনবিটেবল এক্সপিৰিয়েঞ্চ। এইটো এক্সপিৰিয়েঞ্চ আপোনালোকে বেলেগ চিৰিজে মেটচ কৰিব নোৱাৰিব। বহুত বেছি চালিয়া, বহুত বেছি আল্টিমেট, শব্দ নাই মানে ক'বলৈ। আপোনাৰ যেতিয়া চাব তেতিয়া লাষ্টত ফিল কৰিব পাৰিব, আপোনাৰ চকু পানী অট'মেটিকেলি ওলাই যাব। প্ৰথম কেইটা এপিছডত নোলাব পাৰে, কিন্তু যেতিয়া লাষ্টলৈ যাব আপোনাৰ মানে হেৰি হৈ যাব। আৰু ওৱান অফ দ্য ফেভাৰেট কেৰেক্টাৰ, ওৱান অফ দ্য বেষ্ট আৰু ফেভাৰেট এই চিৰিজখনৰ, সেইটো হৈছে কোৱানচিকৰ কেৰেক্টাৰ, মানে দেউতাকৰ কেৰেক্টাৰটো। তেওঁ সৰুৰ পৰা মানে ইচুনৰ হাজবেণ্ডৰ কেৰেক্টাৰটো, এচুনৰ লাভাৰ, যেনেকৈ আপোনালোকে ক'ব পাৰে। তো এচুন আৰু কোৱানচিকৰ যিটো লাভ ষ্টৰী ইমান বেছি পিয়ৰ, একদম জন্মৰ পৰা সৰুৰ পৰা তেওঁলোকে মৃত্যু পৰ্যন্ত তেনেকৈ আছে প্ৰত্যেকটো। আৰু এটা মই আপোনালোকক ক'ব খুজিছোঁ, আপুনি জীৱনত বিভিন্ন দুখ সুখ পাব পাৰে, কিন্তু আপুনি ধৰা হওক বিয়াও হৈছে, যদি আপুনি দুখ সুখত প্ৰত্যেক সময়তে আপুনি যদি ওচৰত থাকে, সেইটোৱে জীৱনৰ মানে ওচৰত থাকিলেও এটা সাহস পায়। তো এই কাহিনীটো তেনেকুৱাই ধৰণৰ। চ' মানে যেনেকৈ কোৱানচিকে এচুনৰ লগত সদায় থাকে, জন্মৰ সৰুৰ পৰা একদম মৃত্যু পৰ্যন্ত। মানে কি ক'ম আৰু, শব্দ নাই, শব্দৰে বুজাব নোৱাৰি একচুৱেলি, মানে যেতিয়া চাব তেতিয়া গম পাব। তো মোৰ ফেভাৰেট কেৰেক্টাৰ এই চিৰিজখন হৈছে কোৱানচিক, মানে দেউতাক হিচাপে যেতিয়া নিজৰ সন্তানৰ কথা ভাবে, বা মানে কেৰেক্টাৰটো তেওঁক চালে মানে এনেই মনটো বেয়া লাগি আহে, বেলেগ এটা হয় আৰু। এইখন কাহিনীত মানে আপুনি সৰু এজৰ পৰা একদম বুঢ়া পৰ্যন্ত সকলো মানে কেৰেক্টাৰে আপুনি ফিল কৰিব পাৰিব, আৰু সকলো মানুহৰ কাৰণে হয়। তো আই থিংক আপোনালোকে এইখন চাব লাগে, একদম ৰেকমেণ্ডেড নহয়, একদম মাষ্ট ৰেকমেণ্ডেড। আপোনালোকে চাওক। আই থিংক ভিডিঅ'টো অকণমান দীঘলে গ'ল, যিয়ে নহওক এতিয়া মই বহুত নকওঁ, আৰু এনেকৈ ভালদৰে বুজাব নোৱাৰিম, কাৰণ মোৰ এতিয়া মই মানে এইখনৰ পৰা ওলাবই খোজা নাই। এইখন মানে চিৰিজখন হৈয়ে থাকক এনেকৈ, মই তেওঁলোকৰ লাইফ জাৰ্ণি চাই থাকোঁ তেনেকুৱা লাগিছিল, কিন্তু তেওঁলোকৰ যিটো লাইফ জাৰ্ণিটো দেখুৱালে, তেওঁলোকৰ সেই লাইফ জাৰ্ণিটোৰ ভিতৰত আমি নিজকে দেখা পাওঁ। তেওঁলোকৰ ষ্ট্ৰাগলবোৰত তেওঁলোকৰ বুলি এটা মানুহৰ লাইফ জাৰ্ণি, এটা এক্সপিৰিয়েঞ্চ, মানে কি ক'ম আৰু। চ' সেয়ে জাষ্ট বিলিভ ইন গড, ডু ইয়ৰ ৱৰ্ক প্ৰপাৰলি, নিজৰ কামবোৰ ভালদৰে কৰি যাওক লাইফত, সেইখিনিয়ে। বাকী চিৰিজখন চাওক, তাকে আশা কৰিছোঁ। আপুনি বেয়া পোৱাৰ কোনো প্ৰশ্নই নুঠে, আপোনালোকে ইমানেই ভাল পাব যে আপোনালোকে ক'ব থেংক ইউ ক'ব। আৰু এইখনৰ ৰেকমেণ্ডেশ্যনো মই ইউটিউবত বা ইনষ্টাগ্ৰামত তেনেকৈ পাইছিলোঁ, মই ভাবিলোঁ চাই লওঁ। চোৱাৰ পাছত মই মানে তেওঁলোকক যিমান থেংক ইউ ক'লেও মানে হেৰি নহ'ব, ইমানেই বেছি বিউটিফুল। বাৰু যিয়ে নহওক, এতিয়া আপোনালোকে চিৰিজখন চাওক, যেনেকৈ নহওক চাওক, সেইখিনিয়ে। বাকী নেক্সট এটা ভিডিঅ'ত লগ পাম। মানে এতিয়া মই আকৌ চাওঁ মানে তেওঁলোকৰ কাহিনীটো যেন আৰু আগবঢ়াই যাই থাকিব, আৰু চাওঁ তেনেকুৱা যেন লাগে। নিজৰ সন্তান, নিজৰ মাতৃ পিতৃ, নিজৰ পত্নী, সকলোৰে যিটো মানে বান্ধোন এই ষ্টৰিটোত দেখুওৱা হৈছে, এইটো প্ৰত্যেক মানুহৰে জীৱন কাহিনী। আৰু তাতকৈ বেছি ভাল কথা এইটোৱে যে এই ষ্টৰিটো ৰিয়েল ষ্টৰিৰ ওপৰত বেছ হয়। মই ৰিচেণ্টলি মানে ভিডিঅ'টো এডিট কৰি থাকোঁতে গম পালোঁ যে এই ষ্টৰিটো, এই চিৰিজৰ যিটো কাহিনী, সেইটো ৰিয়েল ষ্টৰি হয়। চ' ইয়াতকৈ আৰু ভাল কি হ'ব পাৰে চাওকচোন। মানুহৰ লাইফৰ ষ্ট্ৰাগল বহুত বেছি, মানে চোৱাৰ পাছত আপুনি গম পাব। এতিয়াতো মই শব্দৰে আপোনাক বুজাব নোৱাৰিম, জাষ্ট আপোনালোকে চাওক, আপুনি বহুত বেছি মটিভেশ্যন পাব এই চিৰিজখন চোৱাৰ পাছত। আপোনাৰ মানে বহুত টাইমলৈ মনত থাকিব, আৰু মানে বহুতেই বেছি ইম্পেক্টফুল। তো আপোনালোকে চাওক, চালে গম পাই যাব। থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড নেক্সট এটা ভিডিঅ' পাম। টিল দেন টেক কেয়াৰ, বাই বাই।